নমস্কাৰ বন্ধু বান্ধৱীসকল, সলিউশ্যন পইণ্টলৈ আপোনালোকক স্বাগতম। এই কৰোনাৰ মহামাৰীৰ সময়ত নিজৰ জীৱন গঢ়াৰ এক সোণালী সুযোগ ৰূপান্তৰ কৰিবলৈ এই লকডাউনৰ সময়ত নিজকে সৎ কামত নিজৰ সময়খিনি ব্যৱহাৰ কৰোঁ আহক। সকলো ধৰণৰ চৰকাৰী চাকৰি ষ্টাডি মেটেৰিয়েলছৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। আজি মই আহিম ভাৰতৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে। স্বাধীনতাৰ আগত ভাৰতবৰ্ষ কেনেকুৱা আছিলে বা ভাৰতলৈ ব্ৰিটিছ আহি কি কৰিলে সেই বিষয়ে আমি আৰম্ভ কৰিম। 16শ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী এলিজাবেথৰ পৰা ট্ৰেড লাইচেন্স লৈ ভাৰতৰ বিভিন্ন ঠাইত শাসন কৰি বেপাৰ বাণিজ্য কৰি সকলো ধৰণৰ সম্পত্তি ঐতিহ্য ব্ৰিটিছ গৃহ চৰকাৰলৈ প্ৰেৰণ কৰিছিল। 1757 চনত হোৱা পলাশী যুদ্ধ আৰু 1764 চনত হোৱা বাক্সাৰ যুদ্ধই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত স্থায়ী শাসনৰ পথ মুকলি কৰি দিয়ে। এই দুখন যুদ্ধত তেওঁলোকে জয়লাভ কৰে আৰু জয়লাভ কৰি তেওঁলোকে ভাৰতবৰ্ষ শাসন কৰাৰ বাবে পূৰ্ণ সুযোগ গ্ৰহণ কৰে। 1765 চনত শ্বাহ আলমৰ পৰা বেংগল, বিহাৰ আৰু উৰিষ্যাত দেৱানী অধিকাৰ লাভ কৰে। তেতিয়াৰ পৰাই ভাৰতৰ দৰিদ্ৰ জনগণক ব্ৰিটিছ গভৰ্ণমেণ্ট আৰু ভাৰতৰ কিছুমান লেণ্ডলৰ্ডছ বা সেই সময়ৰ কিছুমান ধনিক শ্ৰেণী যোগ হৈ ভাৰতৰ দৰিদ্ৰ কৃষকসকলক উপৰ্যুপৰি শোষণ কৰি তেওঁলোকে দমন নীতি ব্যৱহাৰ কৰি আহিছিল। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত 1858 চনত হোৱা চিপাহী বিদ্ৰোহে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকাল সম্পূৰ্ণৰূপে শেষ কৰে আৰু ভাৰতত নতুন আইন প্ৰৱৰ্তন কৰি ব্ৰিটিছ গৃহ চৰকাৰে ভাৰতবৰ্ষ শাসন কৰে। এই চিপাহী বিদ্ৰোহৰ বিষয়ে মই পৰৱৰ্তী সময়ত এটা পৃথক ভিডিঅ' বনাম। আজি আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে আলোচনা কৰিম। এই সময়ৰ পিছতেই ভাৰতবৰ্ষত ব্ৰিটিছ চৰকাৰে বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰিছিলে আৰু এই আইনবিলাকৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ আইন হৈছে 1773 চনত প্ৰস্তুত কৰা ৰেগুলেটিং এক্ট। এই এক্ট কিয় বনাইছিলে? এই এক্টখনৰ সহায়ত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিমানবিলাক কাম কাজ কৰি আছিলে সকলোবিলাক কাম ৰেগুলেট কৰিব ব্ৰিটিছ গভৰ্ণমেণ্টে আৰু এই আইনৰ অধীনত ব্ৰিটিছ আণ্ডাৰত থকা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিমানবিলাক কাম কৰিব অৰ্থাৎ পলিটিকেল আৰু ইকনমিকেল কাম কৰিব সেইবিলাক মনিটৰাইজ কৰাৰ উপৰিও তেওঁলোকে এইবিলাক কাম কৰাৰ অধিকাৰ এই আইনখনৰ অধীনত পাইছিলে। ইয়াৰ পিছতে আছে যে ভাৰতবৰ্ষক এখন ষ্ট্ৰং চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন গঠন কৰাত এই আইনখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু এই আইনখনৰ অধীনত পূৰ্বতে গভৰ্ণৰ নামেৰে এটা পদ আছিলে। এই পদটো ঠাইত গভৰ্ণৰ জেনেৰেল নাম দিয়া হয় আৰু সেই অনুসৰি ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড ৱাৰেন হেষ্টিংছ। এই লৰ্ড ৱাৰেন হেষ্টিংছ নামটো বহুত গুৰুত্বপূৰ্ণ, এইটো খুব আহি থাকে পৰীক্ষাবিলাকত, আপোনালোকে নোট ডাউন কৰি যাব। এই আইনৰ অধীনতেই 1774 চনত কলকাতা ছুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিলে। কলকাতাৰ এই ছুপ্ৰিম কোৰ্টৰ প্ৰথমজন চিফ জাষ্টিচ আছিলে ছাৰ ইলিজাহ এম্পে। তেওঁ আছিলে চিফ জাষ্টিচ আৰু লগত 3জন জাষ্টিচ। ইয়াৰ উপৰিও এই আইনৰ অধীনত কাউন্সিল অফ ফ'ৰ নামৰ এখন কাউন্সিল গঠন কৰা হৈছিলে, যাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল গভৰ্ণৰ জেনেৰেল আৰু কলকাতা কাউন্সিলক সহায় কৰা। শেষত এই আইনখনত থকা কিছুমান ভুল ত্ৰুটিৰ কাৰণে 1781 চনত সংশোধন কৰা হয় আৰু সংশোধন কৰি এই আইনখন এক্ট অফ ছেটেলমেণ্ট নামেৰে পৰৱৰ্তী সময়ত প্ৰচাৰ কৰে বা বলবৎ কৰে। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ আইনখন হৈছে পিটছ ইণ্ডিয়া এক্ট 1784। এইখন আইন বহু গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ বুৰঞ্জী তথা ব্ৰিটিছ গভৰ্ণমেণ্টৰ কাৰণে। এই আইনখনক ইষ্ট ইণ্ডিয়া কোম্পানী এক্ট 1784 বুলিও জনা গৈছিলে
আৰু এই আইনখন কিয় পিটছ নামটো দিয়া হ'ল সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, কিয়নো সেই সময়ত ইংলেণ্ডৰ তথা ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিলে উইলিয়াম পিটছ, আৰু তেওঁ সময়ত এই আইনখন প্ৰস্তুত কৰাৰ কাৰণে তেওঁ নামানুসাৰে পিটছ এক্ট নামেৰে জনা যায়। এই আইনখনৰ অধীনত ইষ্ট ইণ্ডিয়া কোম্পানীক ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্ট কণ্ট্ৰল কৰিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কি কৰিব, কি নকৰিব, কি কৰি আছে, সকলোখিনি বিষয়ে ব্ৰিটিছ গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব, তেওঁলোকৰ নিজৰ ইচ্ছাত একো কৰিব নোৱাৰিছিলে। এই আইনৰ অধীনত বৰ্ড অফ কণ্ট্ৰল নামৰ এখন বৰ্ড গঠন কৰা হৈছিলে, কোৰ্ট ডাইৰেক্টৰে, আৰু সেই বৰ্ডখনৰ বৰ্ড অফ কণ্ট্ৰলৰ প্ৰধান কামটো আছিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কমাৰ্চিয়েল এফায়াৰ্ছ, সেই এফায়াৰ্ছবিলাক মেনেজ কৰা। ইয়াত 6জন কমিশ্যনাৰ আছিলে। ইয়াৰ উপৰিও এই বৰ্ডখনে ভাৰতৰ চিভিল, মিলিটাৰী, ৰেভিনিউ এইবিলাকৰ ওপৰত ছুপাৰভাইজ কৰিছিলে আৰু ডাইৰেক্ট কৰিছিলে, অৰ্থাৎ নিৰ্দেশ দিছিলে। শেষত এই আইনখনে ভাৰতবৰ্ষৰ লগতে ব্ৰিটিছৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ দুটা বিষয় উপস্থাপন কৰা হৈছিলে। এই আইনখনত উল্লেখ কৰিছিলে যে ব্ৰিটিছ পজিশ্যন ইণ্ডিয়া, ডেট মিনছ ব্ৰিটিছে ভাৰতবৰ্ষখনক অধিকাৰ কৰি ল'লে। ব্ৰিটিছে নিজৰ ইচ্ছামতে ভাৰতক ব্যৱহাৰ কৰিব পাৰিব। আৰু দ্বিতীয় কথাটো হৈছে যে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতৰ ওপৰত সুপ্ৰিম কণ্ট্ৰল পাইছিলে। ভাৰতে কি কৰিব, কি নকৰিব, ভাৰতত কোনে ক'ত শাসন কৰিব, মিলিটাৰী, ৰেভিনিউ, চিভিল, ৰিক্ৰুইটমেণ্ট, এই সকলোবিলাক, এডুকেশ্যন, সকলোবিলাক বিষয়ৰ ওপৰত তেওঁলোকে সুপ্ৰিম কণ্ট্ৰল কৰিছিলে। আজি আমি এই ভিডিঅ'টোত হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে ইমানেই শিকিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত মই আনিম দ্বিতীয়টো ছিৰিজ, এইটো আমাৰ এক্ট ছিৰিজ নামেৰে নাম দিম। আৰু এই ছিৰিজটোত আমি অলৰেডি 2খন এক্টৰ বিষয়ে শিকিলোঁ, আৰু পিছৰ এক্টত শিকিম এক্ট অফ 1786, চাৰ্টাৰ এক্ট 1793, 1813, 1833 আৰু 1853। এইকেইটা ভিডিঅ'ছ আমি এক্ট ছিৰিজত ভৰাম, আৰু পিছৰ ভিডিঅ' মই অলৰেডি প্ৰস্তুত কৰিছোঁ, আপোনালোকে খুব সোনকালে চাবলৈ পাব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। লাৰ্ণ মোৰ, এচিভ মোৰ, আৰু কৰোণাৰ সময়ত ঘৰতে থাকক, ষ্টে ছেফ, ষ্টে হোম, এণ্ড থেংকছ ফৰ ষ্টেণ্ডিং। গড ব্লেছ ইউ অল। থেংক ইউ।